নমস্কাৰ বন্ধুসকল। আজি আমাৰ মাজত উপস্থিত আছে এজন বাঁহী বাদক। মানে প্ৰতিভা বহুত আছে, কিন্তু আপোনাৰ প্ৰকাশ কৰিবলৈ কোনো মঞ্চ নাপায় কাৰণে কোনো চিনি নাপায়। ত' আপোনালোকৰ মাজত আজি এজনক চিনাকি কৰি দিব ওলাইছোঁ। প্ৰথমতে কি শুনাব? অলপ মানে সুৰা বজাম মই। এইটো মানে দুখৰ পৰা মানে আনন্দলৈ অলপ মানে হেৰি কৰা। আৰু এখেতৰ নামটোতো মই জনোৱা হোৱাই নাই। এখেতৰ নামটো হৈছে বুবুল শৰ্মা। তেখেতে লাইভ প্ৰগ্ৰেমো বহুতখিনি কৰি আছে আমাৰ ভাওনা চাওনাত। ত' এখেতক যদি আপোনাৰ লাইভ প্ৰগ্ৰেমৰ কাৰণে কোনোবা বিচাৰে, মই এখেতৰ নাম্বাৰটো মই ডেছক্ৰিপশ্যনত দি দিম। আপোনালোকে তাৰ পৰা নাম্বাৰটো লৈ এখেতক কণ্টেক্ট কৰিব পাৰিব। এতিয়া কি শুনাব? এনেই বৰগীত আৰু বিভিন্ন সৰু। ঠিক আছে, এইবাৰ বৰগীতৰ কলি এটা আমি শুনি লওঁ। আৰু মোৰ মানে প্ৰেক্টিচৰ মানে ক'বলৈ গ'লে আজি 15-20 বছৰ মোৰ প্ৰেক্টিচ মানে এখেতৰ 15-20 বছৰ আজি প্ৰেক্টিচে নাই, তথাপিও বহুত ভালে বজাইছে। আপোনালোকেও হয়তো ভালেই পাইছে। আপোনাৰ নিজৰ এড্ৰেছটো দি দিয়ক, যাতে আপোনাক কণ্টেক্ট কৰোঁ বুলি ক'লে
কৰিব পাৰে। মোৰ এতিয়া তোমাৰ ফেচুৱেল ডিষ্ট্ৰিক্ট যোৰহাট আৰু গাঁৱৰ ফেচুৱেল জটকীয়া গাঁও পালিচুক। ঠিক আছে, মই এখেতৰ সম্পূৰ্ণ এড্ৰেছ আৰু কণ্টেক্ট নাম্বাৰ নামেহে পি মই ডেছক্ৰিপশ্যনত দি দিম। আপোনালোকে যদি কোনোবাই এখেতক কণ্টেক্ট কৰিব বিচাৰে, কোনোবা ভাওনা বা কিবা অন্য কামৰ কাৰণে, এখেতক কণ্টেক্ট কৰি ল'ব পাৰিব। এতিয়া আৰু কি সোমাব? এতিয়া মোৰ বহুতেই আছিলে, কিন্তু এতিয়া সেইখিনি মানে মোৰ মনৰ পৰা অলপমান অকণমান দুখৰ কিবা এটা মানে মানে উশাহটো সম্পূৰ্ণ দীঘল লাগে। আৰু প্ৰেক্টিচৰ ওপৰতহে উশাহটো মানে ধৰিব। প্ৰেক্টিচ কমি গ'লে উশাহ কি হৈ যায়। মই এই মাজতে শুনিছিলো আপুনি কোনোবা থিয়েটাৰ এখনত বজাইছিলে, ত' আপুনি কোনখন থিয়েটাৰ কাৰণে নাহৰকটীয়া চাচনি শ্ৰীমন্ত থিয়েটাৰ বুলি কয়। আজিকালি এইখনৰ নাম মানে সুদৰ্শন হ'ল। সুদৰ্শন। তাত আপুনি বজাইছিলে নে বজাবলৈ? বজাইছিলো। মই মাত্ৰ এটা পেণ্ডেলহে কৰিলোঁ। তাৰপিছত মই চাকৰি এটাৰ কাৰণে মানে সেই থিয়েটাৰ মালিকৰ দেউতাকৰ ঘৰত মই খেতি পথাৰ কৰিবলৈ গ'লো। বিভিন্ন দুখৰ কথা এইবিলাক ক'বলৈ মানে বেয়া লাগে। ধন্যবাদ। আৰু এটা কলি শুনো, তাৰপিছত আমাৰ ভিডিঅ'টো আজিলৈ সামৰণি মাৰিম। সাধনা খুব লাগে। সাধনা নহ'লে সকলো মানে মিছা। তো বন্ধুসকল, আজিলৈ আমাৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। আপোনালোকে ভিডিঅ'টো চাই পেলাই এখেতৰ বাঁহী সুৰ শুনি কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। তো যদি আপোনালোকৰ ভাল পাইছে তেতিয়াহ'লে নেক্সট আকৌ আমি এখেতক লগ কৰিম মোৰ চেনেলতে আকৌ এখেতক আনিম। ধন্যবাদ।